মই চাইড চাপত দিছে মোক দিছে নহয় যেনিবা মই হেৰি মোৰ ৰাস্তাটো আমাৰ অফিচৰ ফালৰ পৰা এইটো কমপ্লিট বন্ধ কৰি থোৱা আছে তেওঁলোকে চাইড বাম নাই হেৰি নাই তাৰপৰা তেওঁলোকে নিজৰ মনৰ ইচ্ছা মুঠত ব্লক পেলাইছে হেৰি কৰিছে কৌশৱ শইকীয়া গোলাঘাটত এইটো 1300 মিটাৰ চিনিয়ৰ ছাৰহঁতে আহি পিনি চাইছিলে তেওঁলোকে কি পাইছে নাজানো আৰু নহয় তেওঁলোকেতো মোক যেতিয়া কৈছে তেতিয়া এইটো হেৰি হোৱা নাই আকৌ ৰোল মাৰিব ক'লে ৰোল মাৰি দিলোঁ ৰোল মাৰি পিনি তাৰপিছত এতিয়াও মোক ছাৰহঁতে কৈছে সেইটো কাম তুমি এতিয়া কৰাব নিদিবা মই তেওঁলোকক কৈ দিছোঁ যে তোমালোকে যদি কাম এইটো কৰা নহয় মই এইটো চাইড চাবলৈ নাহোঁ মই ঠিকাদাৰজনৰ নাম কি ক'লে কৌশৱ শইকীয়া নহয় তেখেতে তেওঁৰ মুঠত ঢেৰ য'তে কাম কৰি থাকে মই তেখেতক মই মুঠত মুখামুখি পোৱাই নাই তেওঁ সেই কোনো কাৰ্য কৰা নাই তেওঁ নিজৰ মতে পেলাইছে এইবিলাক মই মুঠত ছাৰহঁতলৈ মই ফোন কৰোঁ আপুনি নিজে সন্তুষ্ট হয় নাই ৰাস্তাটোক লৈ এইটো যেতিয়া আপোনাৰ আমাৰ ডিপাৰ্টমেণ্টৰ ওপৰৰ উদ্দেশ্যসকলে তেওঁলোকে যেতিয়া ভুল পাইছে তেতিয়া মই ইয়াত কি মাতিম তাত হয়নে বাৰু ভুলেই হৈছে অঁ এতিয়া সেই তেনেকৈ মানে মোৰ ছাৰহঁতৰ মতামততে মই চলিব লাগিব ব্লকটো আপডাউন মানে হেৰি হ'ল সিহঁতি কয় যে টাৰ্ণিঙত সেইটো আপডাউন হয় বোলে কি আপডাউন হৈছে নাজানো সিহঁতি ব্লক ঘৰৰ মানুহখিনিয়ে কয় যে এইটো আপডাউন হ'ব বোলে কেলে টাৰ্ণিঙত হেৰি হয় ভালদৰে ৰুলিং কৰা হৈছে তাৰপৰা ছাৰহঁতে আহিলে মানে ক'লে আকৌ তোমালোকে হেৰি কৰিবা আকৌ ৰোল কৰিবা আকৌ ভাড়া আমি এই বহাগী যে বৰপথাৰ বহাগী ৰোলাৰখন 2500 টকাকৈ ভাড়া আনি আকৌ ৰোল কৰালোঁ